স্বাগতম টু ডিজে ব্লগছ। বলক আজি আপোনালোকক মই মোৰ স্কুলত পঢ়িছিলোঁ ন, সেই স্কুল দুখন দেখাম বুলি ভাবিছোঁ। বলক আপোনালোকক দেখাওঁ। এনেই আৰু ভিডিঅ' বনাব মন গ'ল, স্কুল দুখন দেখাই দিওঁ। ভাবিছোঁ কি ভিডিঅ' বনাম, কি ভিডিঅ' মই ভাবি আছোঁ, ভাবি পোৱা নাই। সেইকাৰণে ভাবিলোঁ কি মই পঢ়া স্কুল দুখনে এবাৰ আপোনালোকক দেখাই দিওঁ। বলক স্কুল দুখন দেখাওঁ আপোনালোকক। গাইজ কাক লগ পালোঁ চাওক, ঘৰৰ মানুহ গাইজ, ঘৰৰ মানুহ কিন্তু খবৰ নাথাকে। গাইজ এটা পাগলৰ কমি আছে, পাগলটো আহি গৈছে এতিয়া। কিবা কবি? বেছি দূৰ নহয় গাইজ, আমাৰ ঘৰৰ পৰা একদম মাৰিলে পায়। পালো এয়া গাইজ, এইখনেই আমাৰ স্কুলখন। এইখন স্কুলখন, এইখন গেটখন আমি আহি পালো গাইজ। গাইজ চিনেমেটিক শ্বট চাওক, চিনেমেটিক শ্বট। হে ৰাইজ কি ক'ম আৰু, ভাগ্যখনেই বেয়া। আহিলোঁ ঠিকেই কিন্তু তালা মাৰা। হে গাইজ, মই মোৰ প্ৰাথমিক বিদ্যালয়খন যিখন LP স্কুলখন আহি পালোঁ, কিন্তু স্কুলখনত চাওকচোন তলা মৰাই আছে। সেইকাৰণে গাইজ ওপৰত দি পাৰ হ'ব লাগিব। এতিয়া মই লগত তোক ধৰবা দিম, মোৰ ওপৰত দি পাৰ হ'ব লাগিব। ধৰ মই পাৰ হ'ব লাগিব। উপায় নাই গাইজ, কষ্ট কৰিব লাগিব। এয়া চাওক, এয়া মোৰ LP স্কুলখন। এইখন স্কুলতে মই পঢ়িছিলোঁ। এতিয়া বহুত সলনি হ'ল। ইয়াত 360 ভিউ দিম আপোনালোকক। এখন অংগনবাদী গাইজ, অংগনবাদী। বাপৰে বাপ, স্কুলখন এতিয়া পূৰা সলনি হৈ গ'ল গাইজ। চাওক কি ধুনীয়া লগা বনাইছে, কি কালাৰিং কৰিছে। এইখন স্কুলৰ নামটো ধুনীয়াকৈ ইয়াত বেনাৰত বনাই থৈ দিছে। সাতপুখুৰী নৱাপাৰা প্ৰাথমিক বিদ্যালয় 1978 ইংৰাজী চনত স্থাপিত হৈছে। ধুনীয়াকৈ কালাৰিং কৰিছে, দৰ্জা খিৰিকীবোৰ সেউজীয়া কৰি থৈ দিছে গাইজ। চাওক ইয়াতে ধুনীয়াকৈ মৰিগাঁও, নলবাৰী, মেঘালয়, গুৱাহাটী মহকুমাটো ইয়াত দেখাই থোৱা আছে। ধুনীয়াকৈ ফুলৰ টাববিলাক থৈ দিছে, কিন্তু আমাৰ দিনত এইবিলাক নাছিল দিয়কচোন। বেয়া লাগে স্কুলখনক আহিলে, এইবিলাক মনত পৰি যায়। এটা সময়ত আমি ইয়াতে খেলিছিলোঁ। এইবিলাক কিবা কিবি দিছে গাইজ। ইয়াত ধুনীয়াকৈ কিবা কিবি বহুত ধৰণৰ ছবি আঁকি থৈ দিয়া হৈছে। এইখন চাওক, ইয়াত মানে চাফ চিকুণতাৰ কথা বুজাইছে এইখন ছবিত। ধুনীয়াকৈ ITCৰ ফালৰ পৰা এইখন আঁকা হৈছে চাগে, তলত আছে। এইবিলাক ধুনীয়া গছৰ পুলি, ফুলৰ পুলি এইবিলাক ধুনীয়াকৈ মিলাই থৈ দিছে। দেখিলে মানে কি ভাল লাগিছে, স্কুলখন যে উন্নতি হৈছে, অকণমান ধুনীয়া কৰিছে। এখন অসমৰ মেপখন ধুনীয়াকৈ আঁকি থোৱা হৈছে। সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে ভাল হৈছে এইখন দেখি কিনে। মানে কি ধুনীয়াকৈ বুজি পাব আৰু কিছুমান কথা, নজনা কথাবিলাক সেইকাৰণে ধুনীয়াকৈ আঁকি থোৱা আছে গোটেইখিনি। মুঠতে পৰিৱেশটো দেখিবলৈ বহুত ধুনীয়া লাগিছে, কিন্তু সৰুকালৰ কথা দেখি বহুত মনত পৰি বেয়াও লাগিল মনটো। আৰু ছাৰ বাইদেউহঁতক লগ পালেতো অলপ ভাল লাগিল হয়। এজন ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনক ধুনীয়াকৈ আঁকি থোৱা আছে ইয়াত। এদিন আহিম গাইজ, জাতিৰ পিতা মহাত্মা গান্ধী। এদিন আহিম ভালদৰে, আহি পেলাই ছাৰ বাইদেউহঁতৰ লগত কথা পাতিম, আপোনালোককো দেখাম। ইয়াত দেখিছে চাওক, পানীয়ে প্ৰাণ, পানীৰ বিষয়ে লিখিছে। পানীয়ে প্ৰাণ, নিৰ্মল পানী মানেই স্বাস্থ্য। নিৰ্মল পানী সেৱন কৰক আৰু সুস্বাস্থ্যৰে জীৱন যাপন কৰক। আৰু এইটো ৰুমটো চাওক গাইজ, এইটো ৰুমটোত বহুত স্মৃতি আছে। এইটো ঘৰটো যেতিয়া প্ৰথমতে ফাৰ্ষ্ট টাইম বনাইছিল ন, এইটো ৰুমটোত তামাম যুঁজিছিলোঁ আমি, খিৰিকীত উঠি বহুত মানে ধুনীয়াকৈ। আৰু ইয়াত ন প্ৰথম যেতিয়া বনাইছিল, ইয়াত আমি চুতৰিছিলোঁ। দেখিলে মনত পৰে এইবিলাক কথা, পুৰণি স্মৃতি। এতিয়া আকৌ মনত পৰি যায় স্কুলত যাবলৈ। কিন্তু বহুত স্মৃতি আছে গাইজ, কাৰণ এইটো সৰুতে আমি যেতিয়া স্কুল পঢ়িছিলোঁ না, এইটোত বহি লওঁ লৈ কিনে এনেকৈ দিছিলোঁ গাইজ। উপায় নাই আৰু এনেকৈ পাৰ হ'ব লাগিব দেই। ছাৰহঁতে দেখিলে আৰু বেয়া চেয়া নাপাব, আৰু উপায় নাই যিহেতু তালা মৰা, এনেকৈ পাৰ হ'ব লাগিব। আৰু এনেকৈ আপোনালোকক এইখিনি দেখাই পেলাই, মোৰ বিদ্যালয়খন যিখন LP স্কুলখন, এইখন দেখাই পেলাই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম বুলি ভাবিছোঁ। আপোনালোকে যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব ভিডিঅ'টোত। আৰু আপোনালোকৰ মই দুখন স্কুল দেখাম বুলি কৈছিলোঁ ন, এখন হাইস্কুল দেখুৱাৰ কথা আছিল। সেই স্কুলখন মানে তাত মানে কি বন্ধ, সেইকাৰণে মানে দূৰো হয়, সেইখন অলপমান দূৰ হয়।
সেইকাৰণে মই আজি নাযাওঁ, আপোনালোকক নেক্সট ভিডিঅ'ত মই সেইখন দেখাম।